সো হেল্ল' ফ্ৰেণ্ডছ, তোমাক বহুত বহুত ধন্যবাদ। তুমি মোৰ পৰা কামটো ষ্টাৰ্ট কৰাৰ বাবে আৰু কেনেকৈ কামটো কৰিব লাগিব, তুমি কেনেকৈ কামটোত আগবঢ়াই যাবা, সকলো মোৰ ফালৰ পৰা তোমাক শিকোৱা হ'ব। গতিকে প্ৰথমতে তুমি একাউণ্টৰ যিখিনি ছেটিংছ আছে, ছেটিংছখিনি কমপ্লিট কৰি লোৱা, KYC-খিনি কৰি লোৱা। তাৰপিছত নেক্সট ষ্টেপখিনি মই তোমাক দেখাই দিম, ঠিক আছে। গতিকে এইটো হৈছে মোৰ ডেছবৰ্ড। আজি মোৰ টোটেল আজি তাৰিখ কিমান হৈছে, 17 জুলাই 2025। গতিকে আজি মোৰ এইখিনি আৰ্নিং হৈছে টোটেল 10 লাখ কমপ্লিট হৈ গ'ল আজি। গতিকে আজি মই এই ভিডিঅ'টো আকৌ বনাই আছোঁ, কেনেকৈ আপোনালোকে কামখিনি কৰিবা, ঠিক আছে। গতিকে বলক ছেটিংছত গৈ আমি গোটেইখিনি কাম কমপ্লিট কৰি লওঁ। আপুনি KYC-টো কৰি লওক প্ৰথমতে। KYC-টো কৰিবৰ বাবে এইটো যে 3 লাইন আছে, 3 লাইনটো ক্লিক কৰি ল'ব। 3 লাইনটো ক্লিক কৰি ইয়াতে KYC বুলি অপশ্যন আছে, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি ইয়াতে যিখিনি বেংকৰ গোটেইখিনি ডিটেইলছ দিয়া আছে মই এইখিনি ব্লাৰ কৰি দিছোঁ, কাৰণ মোৰ বেংকৰ ডিটেইলছ তোমালোকক দেখাব নোৱাৰোঁ। গতিকে এনেকৈ গোটেইখিনি বেংকৰ ডিটেইলছ ইয়াতে হোল্ডাৰ নেম, তোমাৰ নামটো দিবা, যিটো বেংক একাউণ্ট তুমি ইয়াতে ইউজ কৰিব উইথড্ৰৰ বাবে, সেই হোল্ডাৰ নেমটোত সেইখিনি দিবা। তাৰপিছত IFSC কোড, বেংক একাউণ্টত IFSC কোড থাকে, বেংক একাউণ্টৰ পৰা চাই এইটো লিখি দিবা ইয়াতে। আৰু একাউণ্ট নাম্বাৰ, বেংক একাউণ্ট নাম্বাৰটো দিবা। আৰু বেংক নেম, যিটো বেংক আছে তোমাৰ, ষ্টেট বেংক হয় নাইবা যিকোনো বেংকৰ নামটো ইয়াতে লিখি দিবা। আৰু UPI ID, যিটো তুমি গুগল পে', ফোনপে' নাইবা পে'টিএমত পাবা, য'ৰ পৰা তুমি পে'মেণ্ট কৰিছা, তাতে হেৰিটো পাই যাবা, UPI ID-টো পাই যাবা। তাৰপিছত ইয়াতে যিটো তলত চেণ্ড OTP আছে, গোটেইখিনি বহাৰ পিছত চেণ্ড OTP কৰি দিবা। তোমাৰ জিমেইল আইডিত, যিটো জিমেইল ID মোক দিছিলে ID বনাবৰ বাবে, সেই জিমেইল ID-টো তোমাৰ মোবাইলত ৰাখি ল'বা, চাই ল'বা। কাৰণ বহুতে যিটো জিমেইল ID মোক দিয়ে, সেই জিমেইল ID-টো তেওঁলোকৰ মোবাইলতে নাথাকে। গতিকে OTP ক'ৰ পৰা আহিব। গতিকে আচল কথাটো হ'ল, তোমালোকে যিটো জিমেইল ID মোক দিছিলে, সেই জিমেইল ID-টো এক্টিভ কৰি ল'বা, মানে নিজৰ মোবাইলত ৰাখি ল'বা। নাইবা যিটো মোবাইল আছে তাতে চাবা, তাতে OTP গুচি যাব যেতিয়া চেণ্ড OTP কৰিবা। গতিকে তোমালোকৰ বেংক KYC হৈ গ'ল। এই বেংকটোতে তোমালোকে যেতিয়া পইচা উইথড্ৰ কৰিবা, ইয়াতে তোমালোকৰ পইচাখিনি আহিব, ঠিক আছে। গতিকে নেক্সট এতিয়া হৈছে তোমালোকে নিজৰ লিংকটো তোমালোকে কপি কৰি ৰাখিব লাগিব। এইটো যিটো এফিলিয়েট লিংক আছে, ইয়াতে ক্লিক কৰিবা। ইয়াতে ক্লিক কৰি তোমালোকৰ যিটো এফিলিয়েট লিংকটো আছে চবতকৈ ওপৰত, মাই ৰেফাৰেল লিংক, সেইটো তোমালোকে কপি কৰি তোমালোকৰ এজেগাত ৰাখিব লাগিব। আৰু কেনেকৈ ৰাখিব লাগে মই দেখাই আছোঁ, ভালদৰে চাই ল'বা, ভুল নকৰিবা। কাৰণ বহুতে যেতিয়া ID বনায় বেলেগৰ, যেতিয়া ID তেওঁলোকক চেলছ কৰিবৰ বাবেতো ID-টো বনাব লাগিব। ID-টো বনালে তেওঁলোকে ফুল কোড ইউজ কৰে, গতিকে তেওঁলোকৰ তাত কমিশ্যনটো নাহে। গতিকে তোমালোকে সেইটো ভুল নকৰিবা। ইয়াতে এইটো ক্লিক কৰিবা। ক্লিক কৰিলে ওপৰত যিটো আছে চিলেক্ট অল কৰি এইটো কপি কৰি ল'বা। কপি কৰি তোমালোকৰ যিকোনো জেগাত ৰাখিব পাৰা। তোমালোকৰ টেলিগ্ৰামটো বেষ্ট হয়, টেলিগ্ৰামত ৰাখিব পাৰা, নাইবা হোৱাটছআপত বেলেগক চেণ্ড কৰি ৰাখিব পাৰা। এইটো মই মোৰ বেলেগ এটা টেলিগ্ৰামত মই চেণ্ড কৰি এটা ৰাখি থ'ম, এইটো চাব পাৰা ইয়াতে। এইটো মই পেষ্ট কৰি এইটো চেণ্ড কৰি দিলোঁ। যেতিয়া তুমি বেলেগৰ ID বনাবা, বেলেগক তুমি চেলছ কৰিবা, এই লিংকটোৰ পৰাই তোমালোকে তেওঁলোকক চেলছ কৰিব লাগিব। চেলছ কৰিব কেনেকৈ লাগে সেইটো মোৰ বেলেগ ভিডিঅ' আছে, তোমালোকক মই তলত দি দিম, চাই ল'ব পাৰিবা, ঠিক আছে। গতিকে প্ৰথমতে এইখিনি কাম কৰি ল'লা, তোমালোকৰ KYC হৈ গ'ল। তাৰপিছত এইটো হেৰি হৈ গ'ল, কি বুলি কয়, লিংকটো কপি হৈ গ'ল, ঠিক আছে। দুটা কাম হৈ গ'ল। নেক্সট কাম হৈছে এতিয়া তোমালোকৰ, মই এতিয়া অলপ শিকাম তোমালোকক কামটোৰ বিষয়ে, ঠিক আছে। মই তোমালোকক দেখাইছোঁ প্ৰথমতে উইথড্ৰ তোমালোকে কেনেকৈ কৰিবা যেতিয়া ইনকাম হ'ব। এইবিলাক হৈছে মোৰ উইথড্ৰ ৰিকুৱেষ্ট। আজি মই কিমান উইথড্ৰ কৰিলোঁ, বহুত আছে আগৰ ফালে। মই যিহেতুকে 10 লাখ টকা আৰ্নিং কৰিলোঁ, এতিয়ালৈ মোৰ সম্পূৰ্ণ উইথড্ৰ হৈ গৈছে। আৰু আজিকালি মই উইথড্ৰ নকৰোঁ, যিবিলাক মানুহে মোক পে'মেণ্ট কৰে সেইবিলাক মই ৱালেটৰ পৰা বনাওঁ। গতিকে মোৰ বেংকৰ যিটো পইচা আহে, সেইটো মই ইয়াতে ডাইৰেক্ট ৱালেটৰ পৰা মই তেওঁলোকৰ ID-বিলাক বনাওঁ। মই সেইবিলাকো শিকাম তোমালোকক কেনেকৈ কৰিব লাগে। গতিকে প্ৰথমতে এই কামখিনি কৰি লোৱা, ঠিক আছে। KYC হৈ গ'ল, লিংক কপি কৰি ৰাখি দিলোঁ, বাছ। এতিয়া মেইন হৈছে আপোনালোকে কাম কেনেকৈ কৰিব, শিকিব লগাটো মেইন, ঠিক আছে। কাৰণ নিশিকাকৈ তোমালোকে একো কৰিব নোৱাৰা। এতিয়া শিকিবৰ বাবে চবতকৈ ওপৰত এইটো আছে মাই কোৰ্ছ বুলি, মাই কোৰ্ছত ক্লিক কৰিবা। ইয়াতে গোটেইখিনি কোৰ্ছ আহি যাব তোমালোকৰ। চবতকৈ প্ৰথমতে এইটো চাই ল'বা ক্লিক কৰি। তাৰপিছত যিমানবিলাক ভিডিঅ' আছে, এইবিলাক যিমান ভাল পেকেজ লোৱা তোমালোকে সিমান ভাল হেৰি পাবা, কোৰ্ছ পাবা। তুমি যদি ভাল পেকেজ লৈছা ভালেই কথা, যদি কম দামী পেকেজ লৈছা সেইটো তুমি এটা ভাল পেকেজলৈ আপগ্ৰেড কৰি লোৱা, তেতিয়া ভাল শিকিব পাৰিবা। কাৰণ নিশিকাকৈ আৰ্নিং কৰিব নোৱাৰা। যদি তুমি আজি 1050 ষ্টাৰ্ট কৰিছা, ইমান ভাল তুমি আৰ্নিং কৰিব নোৱাৰা। গতিকে মাষ্টাৰ পেকেজলৈ আপগ্ৰেড কৰি লোৱা, নাইবা ব্ৰহ্মাস্ত্ৰলৈ কৰি লোৱা, নাইবা প্ৰিমিয়াম প্ৰ'লৈ কৰি লোৱা। মই ব্ৰহ্মাস্ত্ৰৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ, এতিয়া মই প্ৰিমিয়াম প্ৰ'ত কৰি আছোঁ। গতিকে ভাল পেকেজ লৈছোঁ বাবে ভাল আৰ্নিং কৰিব পাৰিছোঁ। তোমালোকে চাই ল'বা কোনটো পেকেজত কৰা। যদি তুমি এতিয়াই আপগ্ৰেড কৰি ল'ব বিচাৰা, মোক জনাই দিবা, এতিয়াই মই আপগ্ৰেড কৰি দিম তোমাক। বাকী তুমি পে'মেণ্ট কৰিব লাগিব। যদি 1050ত কৰিছা, যদি মাষ্টাৰ পেকেজত কৰিব বিচাৰা আৰু বেছি পে'মেণ্ট কৰিব নালাগে, তুমি 1787 ৰুপিজ পে' কৰিব লাগিব। সেই হিচাপত যিটো পেকেজ আছে, যিটো পেকেজলৈ যাব বিচাৰা, তাৰ পৰা তুমি যিটো পে'মেণ্ট পে' কৰিছা সেইটো মাইনাছ কৰি আপগ্ৰেড কৰিবলৈ ল'ব লাগিব। বাকী তোমাৰ কথা।
কথা আপগ্ৰেড কৰা নে নকৰা, আপগ্ৰেড কৰিলে তোমাৰে ভাল, ভালে শিকিব পাৰিবা। ঠিক আছে, বাকী এইখিনি হৈ গ'ল। ইয়াতে গোটেইখিনি কোৰ্চ তোমালোকে চাই ল'বা এতিয়া। আমাৰ 3টা কাম হৈ গ'ল, মাই কোৰ্চ হৈ গ'ল, KYC হৈ গ'ল, মানি উইথড্ৰ হৈ গ'ল, আৰু কি হৈ গ'ল, KYC হৈ গ'ল, গোটেইকেইটা হৈ গ'ল। এতিয়া মেইন কাম হৈছে তোমালোকে গ্ৰুপবিলাকত কেনেকৈ জইন হৈ থাকিবা, যিকেইটা আমাৰ দৰকাৰী গ্ৰুপ হয়, যিকেইটা গ্ৰুপত আমি ফিউচাৰ ট্ৰেইনিংবিলাক পাম নাইবা কিবা আপডেটবিলাক পাই থাকিম। তাৰ বাবে তোমালোকে কমিউনিটি এণ্ড ছাপৰ্টত ক্লিক কৰিবা। এইটো কমিউনিটি এণ্ড ছাপৰ্টত গোটেইবিলাক আছে। নিউ ইয়েৰ বেটছ 2025 এইটোত জইন হ'বৰ কাৰণে অফিচিয়েল হোৱাটছআপ লিংক এইটোত জইন হৈ থাকিবা, আৰু ডেইলি ছিজন হোৱাটছআপ এইবিলাক হ'ব দৰকাৰ নাই। টেলিগ্ৰাম গ্ৰুপ অফিচিয়েল এইটোত জইন হ'বা, আৰু ছাপৰ্ট টিম এইটোত জইন হ'বা। এইকেইটাই মেইন হয়, আৰু এইকেইটা যিকেইটা কোম্পানীৰ ইনষ্টাগ্ৰাম ID এইটো অফিচিয়েল, এইটো ফ'ল' কৰি ৰাখিবা। আৰু ৱেষ্ট স্কুল চেষ্টা ফাউণ্ডাৰ CEO, তেওঁ যিজন আমাৰ কোম্পানীৰ ফাউণ্ডাৰ হয়, তেওঁৰ ID হয়, এইটো তোমালোকে ফ'ল' কৰি ৰাখিবা। ঠিক আছে, মেইন কাম এইখিনিয়ে। গতিকে এই কামখিনি তোমালোকে কৰি লোৱা। গোটেইখিনি কাম কৰি পেলাই মোক জনাই দিবা এইখিনি কাম হ'ল বুলি। তাৰপিছত মই তোমালোকক নেক্সট কি কৰিব লাগে গোটেইখিনি দেখাই আছোঁ। গতিকে বহুত বহুত ধন্যবাদ কামটো ষ্টাৰ্ট কৰাৰ বাবে। আৰু এইটো এটা বহুত ভাল কাম হয় আজিৰ সময়ত আগুৱাই যাবৰ বাবে, কাৰণ সকলো মানুহে চাকৰিৰ বাবে দৌৰিব নোৱাৰে নাইবা চাকৰিৰ পাছত লাগি থাকিব নোৱাৰে, নিজৰ এটা ইনকাম লাগে। গতিকে এইটো হৈছে এফিলিয়েট মাৰ্কেটিং, এটা সম্পূৰ্ণ লিগেল প্ৰচেছ, যিটো আমি এটা ইনকাম কৰিব পাৰোঁ। গতিকে তোমালোকে এই কামখিনি কৰি লোৱা। কামখিনি কৰি উঠি মোক জনাই দিবা যে কামখিনি কৰিলোঁ বুলি। ধন্যবাদ।